নমস্কাৰ জনাইছোঁ পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত মই ঘৰতে অলপকৈ তামোল পুলি পচাইছিলোঁ আৰু তাৰে পচাবলৈ কেনেকৈ কি কৰিলোঁ সকলোবোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু সেয়ে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এই পেকেটবোৰ দেখিছে মই অনলাইন অৰ্ডাৰ দিছিলোঁ। পেকেটবোৰ কোনটো জোখ সঠিক হ'ব নজনাৰ বাবে অনুমানিক হিচাপে এনেদৰে অৰ্ডাৰ কৰিছিলোঁ আৰু সেয়ে পেকেটবোৰ অলপ দীঘল আহিল আৰু ৰিটাৰ্ণ কৰাও নহ'ল। জোখ নজনাৰ বাবে এনেকৈ কাটি যিমান প্ৰয়োজন হয় সিমানৰ কাটি ল'লোঁ। আৰু তামোল পুলি এনেকৈ মই প্ৰথম পচাইছোঁ। আগতে অকল মাটি চপাই পচোৱা হৈছিল, আজিকালি অলপ সুবিধা হৈছে, পেকেটত পচালে ৰুবলৈ সুবিধা হয়। আৰু এয়া দেখিছে শুকান গোবৰ, আৰু আমাৰ ইয়াত যিহেতু শুকান গোবৰ পাবলৈ নাই সেয়ে মই গাঁৱৰ পৰা এনেকৈ বস্তাত ভৰাই শুকান গোবৰবোৰ লৈ আনোঁ। আৰু মই তামোল পচাবলৈও এই গোবৰ আৰু মাটি মিক্স কৰিহে ব্যৱহাৰ কৰিছোঁ। আমাৰ ইয়াৰ মাটিবোৰ অলপ ক'লা আৰু এই মাটিবোৰ গোবৰ আৰু মাটি মিক্স কৰি মই পেকেটত ভৰাই তামোল পচাম। এয়া তামোল দেখিছে, ইয়াৰ ঘৰৰে তামোল হয় আৰু এই তামোলবোৰ খাবলৈ ভাল আৰু ডাঙৰ হয়, সেয়ে মই ঘৰৰে তামোল ইউজ কৰিছোঁ। আৰু তামোলবোৰ আনি ইয়াতে মাটি আৰু গোবৰ মিক্স কৰা ঠাইডোখৰতে মই থৈ দিলোঁ আৰু পানী অলপ ছটিয়াই যাতে তামোলখিনি গাৰ বাকলিবোৰ অলপ কোমল হয় তাৰ বাবে পানী ছটিয়াই কিনে এনেকৈ এদিনমান থৈ তাৰপিছতহে মই তামোলখিনি পেকেটত ভৰালোঁ। আৰু শেষলৈ মই তামোলবোৰ এনেকৈ পেকেটবোৰত ভৰাই দিলোঁ আৰু এই আছিল মোৰ তামোল পচোৱা পদ্ধতি। আৰু আপোনালোকে যদি বেলেগ ধৰণে পচায় তেন্তে মোক কমেণ্ট কৰি জনাব কেনেকৈ পচায়, আৰু যদি পচোৱাত মোৰ ভুল হৈছে তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰিলোঁ, ধন্যবাদ।